নমস্কাৰ, এই ভিডিঅ'টোত পৌৰাণিক বিশ্বৰ 7টা আচৰিত বস্তুৰ অন্যতম পিৰামিডৰ বিষয়ে কিছু কথা আলোচনা কৰিম। আচলতে আমি পিৰামিড বুলি ক'লে প্ৰথমতে ইজিপ্তৰ পিৰামিড কেইটাৰ কথাহে মনত পৰে। কিন্তু ইজিপ্তৰ উপৰিও পৃথিৱীৰ আন কিছুমান ঠাইতো পিৰামিড পোৱা যায়, যেনে আফ্ৰিকা, মেক্সিকো, আৰু এই মেক্সিকোতেই পৃথিৱীৰ আটাইতকৈ ডাঙৰ পিৰামিডটো অৱস্থিত। কিন্তু ইজিপ্তৰ কাইৰোত অৱস্থিত গিজাৰ পিৰামিড তিনিটাকহে পৌৰাণিক বিশ্বৰ সপ্ত আচাৰ্যৰ ভিতৰত ধৰা হয়। এতিয়া আমি ইজিপ্তত অৱস্থিত গিজাৰ পিৰামিড কেইটাৰ কিছুমান কথা আলোচনা কৰিম। এই পিৰামিড কেইটা প্ৰায় 2600 খ্ৰীষ্টপূৰ্বতেই সাজি উলিওৱা হৈছিল, আৰু এই পিৰামিডটো নিৰ্মাণ কৰি উলিয়াওঁতে প্ৰায় 1 লাখ বনুৱাই 20 বছৰ ধৰি কাম কৰিছিল। আৰু আশ্চৰ্যকৰ কথাটো হ'ল 2 টনতকৈও বেছি ওজনৰ এক টুকুৰা শিলেৰে নিৰ্মাণ কৰা এই পিৰামিডটোত প্ৰায় 200 নিযুত টন শিলৰ বৃহৎ টুকুৰা আছে। কিছুমান বিশেষ কাৰণৰ বাবে ইজিপ্তৰ এই পিৰামিড কেইটা বিশ্বৰ বাকী অংশত থকা পিৰামিডসমূহতকৈ বেলেগ, যেনে ইয়াৰ অৱস্থান। মানে মৰুভূমিৰ নিচিনা ঠাইত এই পিৰামিডসমূহ বনাওঁতে ব্যৱহাৰ কৰা ইমান ডাঙৰ ডাঙৰ শিলবোৰ ইয়ালৈ কেনেকৈ আনিছিল। লগতে যিহেতু তেতিয়া কোপাৰৰ বাদে আন কোনো ধাতুৰ আৱিষ্কাৰ হোৱা নাছিল, অৰ্থাৎ এই পিৰামিডসমূহ লৌহ আৰু ব্ৰঞ্জ যুগৰ আগতে নিৰ্মাণ কৰা হৈছিল। এই ইমান ডাঙৰ ডাঙৰ শিলবোৰ ইমান নিখুঁতভাৱে কেনেকৈ কটা হৈছিল। তাৰোপৰি প্ৰায় 2 টন ওজনৰ শিলৰ টুকুৰাসমূহ ইমান উচ্চতালৈ কেনেকৈ উঠাইছিল, যিহেতু তেতিয়া ক্ৰেন ছিষ্টেমৰ আৱিষ্কাৰেই হোৱা নাছিল। আৰু এই পিৰামিডটো বনাওঁতে গ্ৰেনাইট আৰু চূণ শিলৰ প্ৰায় 23 লাখ শিলৰ টুকুৰাৰ ব্যৱহাৰ কৰা হৈছিল, যাৰ এটুকুৰাৰ ওজন প্ৰায় 2 টন আছিল। কিন্তু ইমানবোৰ শিল ক'ত পাইছিল আৰু কেনেকৈ আনিছিল? এনে কিছুমান আশ্চৰ্যকৰ কথাই এতিয়াও মানৱ মস্তিষ্কত খেলিমেলি লগায়। কিছুমান লোকৰ বিশ্বাস মতে এই পিৰামিডসমূহ কোনোবা এলিয়েন আহি বনাইছিল, কিন্তু এই কথা বিজ্ঞানীসকলে পোনছাটেই নাকচ কৰে। আৰু বিজ্ঞানীসকলৰ মতে এইসমূহ এতিয়াৰ যুগৰ স্থাপত্যবিদসকলৰ চমৎকাৰ। কিছুমান তথ্যচিত্ৰত পোৱা মতে ইয়াত ব্যৱহাৰ কৰা প্ৰকাণ্ড শিলসমূহ পিৰামিডৰ কাষতে থকা নীল নদীৰ জৰিয়তে সেই ঠাইলৈ অনা হৈছিল। আৰু এই ডাঙৰ ডাঙৰ শিলসমূহ ওপৰলৈ উঠাবলৈ কিছুমান শ্লোপ বা ৰেম্পৰ ব্যৱহাৰ কৰিছিল। আৰু এই বৃহৎ শিলসমূহ এটাৰ লগত আনটো জোৰা দিবলৈ জিপছামৰ ব্যৱহাৰ কৰা হৈছিল। জিপছাম হৈছে বৰ্তমান সময়ত হাড় ভাগিলে প্লাষ্টাৰ কৰিবলৈ যিটো পাউডাৰ ব্যৱহাৰ কৰা হয়, তাকে জিপছাম বুলি কোৱা হয়। প্ৰথমে যেতিয়া এই পিৰামিডসমূহ নিৰ্মাণ কৰি উলিওৱা হৈছিল, তেতিয়া ইয়াৰ প্ৰতিখন পৃষ্ঠতে বগা চূণেৰে প্ৰলেপ দি আছিল, যাৰ বাবে ইয়াৰ পৃষ্ঠসমূহ সূৰ্যৰ পোহৰত চিকমিকাই আছিল। কিন্তু সময়ৰ ফলত এই তৰপটো বিভিন্ন জলবায়ুৰ প্ৰভাৱৰ ফলত নাইকিয়া হৈ যায়। তেতিয়াৰ সময়ৰ ৰজাসকলে বিশ্বাস কৰা মতে তেওঁলোক যাতে স্বৰ্গত স্থান পাব পাৰে মৃত্যুৰ পিছত, তাৰ বাবে তেওঁলোকক কবৰ দিয়া এই পিৰামিডসমূহৰ শৃংগবোৰ কিছুমান বিশেষ তৰাৰ ফালে মুখ কৰি আছিল। ইয়াৰে ইজিপ্তৰ কাইৰোত থকা বিখ্যাত পিৰামিড তিনিটা অৰিয়ন নামৰ তৰা তিনিটাৰ ফালে থিয় হৈ আছে। আৰু আচৰিত কথা যে এই পিৰামিড তিনিটা লগা ৰেখাডালৰ হেলনীয়া বা শ্লোপটো সেই অৰিয়ন তৰাকেইটাৰ লগোৱা ৰেখাডালৰ লগত একেই। তদুপৰি এই পিৰামিডসমূহ এনেদৰে বনোৱা হৈছিল যে ইয়াৰ 4খন পৃষ্ঠ সম্পূৰ্ণভাৱে পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ দিশত মুখ কৰি আছে। মানে এই পিৰামিড কেইটা যদি উত্তৰ পৃষ্ঠখনত এডাল লম্ব ৰেখা টানো, তেনেহ'লে সেই ৰেখাই উত্তৰ মেৰুত লগ লাগিবগৈ। ঠিক তেনেদৰে দক্ষিণ পৃষ্ঠৰ পৰা লম্বভাৱে টনা ৰেখাডালে দক্ষিণ মেৰুত, আৰু ঠিক তেনেদৰে পূব পশ্চিম দিশত থকা পৃষ্ঠকেইখনক লগোৱা ৰেখাডালে বিষুৱ ৰেখাৰ সমান্তৰালকৈ গতি কৰিব। ইজিপ্তৰ এই ফাৰাও খুফু পিৰামিডটো বিশ্বৰ উচ্চতম মানৱ নিৰ্মিত আশ্চৰ্য হিচাপে পৰিগণিত হৈ আছিল। কিন্তু 1889 চনত পেৰিছত আইফেল টাৱাৰ নিৰ্মাণ কৰাৰ পিছত ফাৰাও খুফু পিৰামিডে পূৰ্বৰ স্বীকৃতি হেৰুৱায়, আৰু 1989 চনত পিছত আইফেল টাৱাৰ বিশ্বৰ উচ্চতম মানৱ সৃষ্ট আশ্চৰ্য হিচাপে পৰিগণিত হয়। প্ৰতি বছৰে বিশ্বৰ প্ৰায় লাখ লাখ পৰ্যটকক আকৰ্ষণ কৰি অহা যে ইজিপ্তৰ ফাৰাও খুফু পিৰামিডটোৰ নক্সা প্ৰস্তুত কৰিছিল স্থপতিবিদ হেনৰি